ছাগলী ব্যৱসায় কৰিব নোৱাৰোঁ। মানুহ সকলোৰে তাৰমানে অসুবিধা হৈছিল, স্কুলো কাঢ়িব নোৱাৰে। সৰু বাচ্ছা চলি গাড়ী মটৰ নচলে। এতিয়া আকৌ সেনেকৈ থাকিল। অসুবিধা মানে সীমা পাৰ হৈ গৈছে। খালি পৰিৱৰ্তন কৰি থাকে। আগে দিনে পৰিৱৰ্তন কৰে, আগে দিনে ভাঙি চেছ। আমাৰ চৰকাৰে এখন বানাইছে, আকৌ সেনেকৈ থাকিলে 1 বছৰ 2 বছৰ কৰি। সোনকালে দলং বনোৱাটো বিচাৰে। আজি বনাব লাগিছিল, আজি ভাল হয়। আমাৰ ভাল মানে ৰাইজৰ সকলোৰে ভাল। এতিয়া আপোনালোকে কেনেকুৱা পাৰ হৈ আছে? যি সমস্যা এতিয়া এই এখন নামমান টকা এটা দিছে, এই ল'ৰাকেইটাই 10-20 টকা দি পেলাই আমি আহিব লগা হৈছে। আগেতো নালাগিছিল না। বহুত দিগদাৰ। বিৰাট দিগদাৰ। এই ইফালে দি দিছোঁ, ইফালে পানী, এফালে দিব, এইফালে ভাঙা। দলং এখন আছিল, তাকো ভাঙা। সুবিধাটো কি ক'ব, আমি আৰু 10 মিনিটৰ ৰাস্তা আমি আধা ঘণ্টা 1 ঘণ্টা লছ কৰিব লগা হৈছে। এতিয়া গাড়ী যাব নোৱাৰে, মানুহ খোজকাঢ়ি আহি আধা খোজকাঢ়ি আদি যাব লাগে। চৰকাৰে অলপ সোনকালে এইটো ব্যৱস্থা কৰি দিলে ভাল হ'ল হয়। এনেই টেম্পৰাৰী দলং বনাইছে নেকি? এইটো টেম্পৰাৰী, এইটো আগতে আমি কমপ্লেইন কৰিছিলোঁ, যেতিয়া গ্ৰিপে বনাইছিল তেতিয়া আমি কমপ্লেইন কৰিছোঁ, এইটো ৰ'ডটো সৰু হৈছে, দুৰ্বল হৈছে বুলি কওঁতে এই RN সিং বোলা ইঞ্জিনিয়াৰ আছিল, তেওঁ আমাক ধমকি দিছিল। এইটো তুমি জানা নাকি? আমি জানো, আমি দলং বনাব নোৱাৰোঁ, আমি বনাইছোঁ, আমি জানো বুলি আমাক ধমকি দিছিল। এতিয়া দেখা পাইছে, তাক পানী খালি দেখাব লাগিছিল। এতিয়া চৰকাৰে অলপ ভালকৈ মজবুত কৰি বনাই দিলে আমাৰ অলপ ভাল হ'ল। অতি সোনকালে আমাক যোগাযোগৰ ব্যৱস্থা কৰি দিলে ভাল হ'ল হয়। তাৰ ক'বই নালাগে, দুখৰ কথাই আৰু কি ক'ম। এনেকৈ বুক খালি দেখাব নোৱাৰোঁ নহয়, কিমান কষ্ট। ডেইলি যাই থাকোঁ, আহি থাকোঁ, ডেইলি যাই থাকোঁ, আহি থাকোঁ। ল'ৰাটো নাচেতো 3 বছৰ ল'ৰা। বহুত অসুবিধা। খুব অসুবিধা। এতিয়া ক'ত যাবলৈ বিচাৰিছে? এতিয়া কুমাৰীকেইটা যাবলৈ ওলাইছে। মানুহ দেখা পাই এনেকৈ আহিলে আগবাঢ়ি মই দলঙেদি পাৰ হৈ গ'লোঁ। কেনেকুৱা পাৰ হৈ আছে আপোনালোকে? এনেকৈ চাইকেল এনেকৈ কান্ধত কৰি দাঙি পাৰ কৰি আছে। চৰকাৰক কি আহ্বান জনায়? চৰকাৰে কি কৰে, একেতে অলপ মৰম কৰি সোনকালে আমাৰ বনাই দিব লাগে। মেৰামতি কৰিব লাগে। মেৰামতি সোনকালে দিব লাগে। এনেই কালি সোমবাৰ কালি যাব স্কুলত, ডেইলি যাব লাগে, ডেইলি